নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম পুলিচ এবি ইউবিৰ বাবে প্ৰেক্টিছ কৰি থকা সকললৈ মোৰ ফালৰ পৰা অশেষ অভিনন্দন। এই ভিডিঅ'টোত মই আসাম পুলিচ এবি ইউবিৰ ফিজিকেল ডিটেইলছৰ লগতে আসাম পুলিচ PST PET ডকুমেণ্টেশ্যন আৰু প্ৰাথমিক প্ৰিলিমিনেৰী মেডিকেলৰ বিষয়ে মই এই ভিডিঅ'টোত সুন্দৰকৈ জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, ভাল লাগিলে লাইক কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। সৰ্বমুঠ ভেকেঞ্চি হৈছে ৫,৫৬৩টা। ইয়াৰে ২,৩০০টা পোষ্ট আছে এবি কনষ্টেবলত আৰু ১,৬৪৫টা পোষ্ট আছে ইউবি কনষ্টেবলত, আৰু বাকী AP আৰু আসাম কামাণ্ডো বেটেলিয়ান আদিকে ধৰি সকলোখিনি মিলাই টোটেল পোষ্ট আছে ৫,৫৬৩টা। প্ৰথম যেতিয়া তোমালোকৰ ৰানিং হ'ব তাৰ আগত কি চেক কৰা হ'ব, কি ডকুমেণ্ট লৈ যাব লাগিব সেই বিষয়ে মই জনাই দিছোঁ। যেতিয়া ৰানিঙৰ বাবে তোমালোকক মাতিব তেতিয়া প্ৰথম ডকুমেণ্ট বিচাৰিব, সকলো অৰিজিনেল ডকুমেণ্ট বিচাৰিব। তাৰপিছত তাৰ লগত একপিকৈ জেৰক্স কপি বিচাৰিব, য'ত নেকি তোমাৰ নিজৰ চাইন চেল্ফ এটাষ্টেড থকাটো জৰুৰী হ'ব। হৈ যোৱাৰ পিছতেই PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, যিটো টেষ্টত হাইট চেক কৰা হ'ব, চেষ্ট চেক কৰা হ'ব, ইয়াৰ উপৰি প্ৰিলিমিনেৰী মেডিকেল টেষ্ট চেক কৰা হ'ব। হাইট আৰু চেষ্ট ডিটেইলছখিনি মই ইয়াতে আগবঢ়াইছোঁ, তাৰ উপৰি মেডিকেল ডিটেইলছখিনিও মই কিছু ইয়াতে আগবঢ়াইছোঁ, তো ভিডিঅ'টো ভালদৰে চাবা। প্ৰথমতে মই জনাই দিওঁ মেডিকেল ডিটেইলছৰ ভিতৰত মেডিকেল কি কৰা হ'ব, নক নি চেক কৰা হ'ব, ফ্লেট ফুট চেক কৰা হ'ব, ব্লাড প্ৰেছাৰ চেক কৰা হ'ব, হাৰ্টবিট চেক কৰা হ'ব, কালাৰ ব্লাইণ্ড চেক কৰা হ'ব আৰু বডি ৱেইট জোখা হ'ব। ইয়াৰ উপৰি হাইটৰ ভিতৰত জেনেৰেল OBC MOBC আৰু SC কেটেগৰীৰ আৰু ST কেটেগৰীৰ দুটা ভাগত বিভক্ত কৰা হৈছে। মেল কেণ্ডিডেট জেনেৰেল OBC MOBC SCৰ বাবে 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 154.94 চেণ্টিমিটাৰ। আনহাতে ST P আৰু ST H-ক লৈ মেল 160.02 চেণ্টিমিটাৰ আৰু ফিমেল 152.40 চেণ্টিমিটাৰ। আনহাতে চেষ্ট অনলি ফৰ মেল কেণ্ডিডেটৰ বাবে জেনেৰেল OBC MOBC SC আৰু ST Pৰ নৰ্মেল হৈছে 80 চেণ্টিমিটাৰ আৰু ফুলাই দিলে 85 চেণ্টিমিটাৰ। আনহাতে ST Hৰ বাবে 78 চেণ্টিমিটাৰ নৰ্মেল আৰু 83 চেণ্টিমিটাৰ ফুলাই দিলে হোৱা হ'ব লাগিব। তো এয়াই আছিল সাধাৰণভাৱে তৈয়াৰ কৰা এবি কনষ্টেবল ইউবি কনষ্টেবলৰ এই ভিডিঅ'টো, যিটো ভিডিঅ'ত মই সকলোখিনি জনাব চেষ্টা কৰিছোঁ। যদি বিতংকৈ ভেকেঞ্চি ডিটেইলছ জানিব বিচাৰা তেতিয়াহ'লে আসাম পুলিচ ৱেবছাইটত গৈ এই ন'টিফিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰিবা, য'ত নেকি ভেকেঞ্চি ডিটেইলছসমূহ সম্পূৰ্ণকৈ ইয়াত প্ৰকাশ কৰা হৈছে।